দুয়াৰত অৰ্থাৎ আমি শান্তিপুৰ প্ৰাইমাৰী হিচাপে আমাৰ শান্তিপুৰ এৰিয়াত কোনো ধৰণৰ বিঘটন তেনেকুৱা কোনো ধৰণৰ হিংসা তেনেকুৱা যাতে নহয় এই মিছা কথা কৈছে। এইটো কোনো সংবিধানৰ বাহিৰৰ কথা। এইটো কোনো এটা সিট জিকিলে যে সরকার গঠন হব, কি হিসাবে সরকার গঠন হবে? প্রেস মিট যোগে আমার শান্তিপুর প্রাইমারি বিপিএফ হিসাবে সম্পাদক হিসাবে মই এটাই আহ্বান কৰিব বিচাৰো যে অহা 22 তাৰিখ যে অহাকালি যেটো আমাৰ বিটিসি পঞ্চমতম বিটিসি নিৰ্বাচন হ'বলৈ গৈ আছে। এই নিৰ্বাচনত আমি ৰাইজক এটাই আহ্বান জনাব বিচাৰো, যিকোনো মুহূৰ্তত শান্তিভাৱে ভোট দিবলৈ আহ্বান জনাওঁ আৰু লগতে বিভিন্ন দলসমূহক বিভিন্ন পাৰ্টি আছে সিহঁতক ইয়াৰ এই মঞ্চৰ পৰা এটা আহ্বান কৰিব বিচাৰো যাতে কোনো ধৰণৰ হিংসাত্মক ঘটনা কোনো ধৰণৰ অঘটন নোহোৱাকৈ আমাৰ এই ফটিং কিৰণ দুৱাৰত অৰ্থাৎ আমি শান্তিপুৰ প্ৰাইমাৰী হিচাপে আমাৰ শান্তিপুৰ এৰিয়াত কোনো ধৰণৰ বিঘটন তেনেকুৱা কোনো ধৰণৰ হিংসা তেনেকুৱা যাতে নহয় এই ৰাইজক আহ্বান জনাই অহা 22 তাৰিখ অহাকালি যেটো নিৰ্বাচন যাতে শান্তিভাৱে হয় এটা আমি বিচাৰো। কোনো ধৰণৰ আমাৰ বিপিএফ দলে কোনো হিংসা কৰা নাই, কোনো গাড়ী ঘোড়া এনেকুৱা আক্ৰমণ কৰা আমি আজিলৈকে আমি কৰা নাই। গতিকে অহা যেটি নিৰ্বাচনত অহাকালি যাতে শান্তিভাৱে হয় ৰাইজক এই আহ্বান জনালো আৰু যি আমাৰ ভোটাৰসকল আছে সকলোকে নিজৰ ভোট শান্তিভাৱে আহি নিজৰ সাহসেৰে নিজৰ ভোটাৰ অধিকাৰ যাতে সাব্যস্ত কৰে, কোনো ধৰণৰ বাধা বিঘিনি কোনোবাই যদি কৰে তাত কোনো বাধা বিঘিনি নেওচি সকলো আহি যাতে নিজৰ ভোটটো প্ৰদান কৰি আমাৰ বিপিএফ দল হিচাপে আহি আমাৰ হাগ্ৰামা মহিলাৰ সাথে যেহেতু আমার ক্যান্ডিডেট আমি খুব ভাগ্যবান যে হাগ্রামা মহিলারিক আমি ক্যান্ডিডেট পাইছো। 17 বছৰত যেটো কাম ইয়াত হোৱা নাই নিশ্চয় আমাৰ চিপ আইছে, চিপে আহি আমাৰ এইবোৰ সম্পূৰ্ণ পূৰ্ণ কৰিব আশা আৰু বিভিন্ন সাইটৰ পৰা আমি যেটো আমি কিবা চালু খালিজারি খাওয়ার দেখা পালো যে বিভিন্ন আমার মানুহে হাগ্রামা সারক আহা দেখি বিভিন্ন সাইলেন্ট ভোটো আছে আমার বহুত ধৰণৰ মানুহ আমাৰ ইয়াত যোগাযোগ হৈছে। 5 বছৰত ইউপিপিৰ চৰকাৰ বিফল হোৱা দেখি বহুত মানুহ আমাৰ বিপিএফ দলত যোগদান কৰিছে। যোগদান কৰাৰ লগে আমি এতিয়া বিপুল ভোটত সাৰক জিকাবলৈ আমি আগবাঢ়িছো। আমাৰ এই 14 চিৰাং দুৱাৰৰ পৰা হাগ্ৰামা মহিলাৰী সাৰ বিপুল ভোটত জয়যুক্ত হ'ব বুলি আশা কৰি এই আহ্বান কৰি এই বাৰ্তা সকলোকে মই জানালো। একটা কথা ইউপিপিএলত চিফ প্রমোদ বড় ডাঙরিয়া কথা কৈছিল আমি একজন হয় দুইজন হয় দেখি তথাপিও সরকার গঠন কৰিম কথা ইয়াৰ লগত কি কব? না এইটোতো তেওঁৰ এইটো ক'ব লগা তেওঁৰ কথা ক'লে কোনো দল সংগঠন বা কোনো পাৰ্টি এটা সিট জিতি সরকার হব এইটো কোনো সংবিধানত ভাৰতৰ কোনো সংবিধানত নাই। এইটো তেওঁ মিছা কথা কৈছে, এইটো কোনো সংবিধানৰ বাহিৰৰ কথা। এইটো কোনো এটা সিট জিকিলে যে সরকার গঠন হব, কি হিসাবে সরকার গঠন হব? তার লগত বাকি সম্পূর্ণ ইমান মেজরিটি আহিব না সি বেলেগের লগত যাব লাগে? এইটোতো সংবিধানতে আছে। আমার শান্তিপুর প্রাইমারি বিপিএফ হিসাবে সম্পাদক হিসাবে মই এটাই আহ্বান কৰিব বিচাৰো যে অহা 22 তাৰিখ যে অহাকালি যেটো আমাৰ বিটিসি পঞ্চমতম বিটিসি নিৰ্বাচন হ'বলৈ গৈ আছে। এই নিৰ্বাচনত আমি ৰাইজক এটাই আহ্বান জনাব বিচাৰো, যিকোনো মুহূৰ্তত শান্তিভাৱে ভোট দিবলৈ আহ্বান জনাওঁ আৰু লগতে বিভিন্ন দলসমূহক বিভিন্ন পাৰ্টি আছে সিহঁতক ইয়াৰ এই মঞ্চৰ পৰা এটা আহ্বান কৰিব বিচাৰো যাতে কোনো ধৰণৰ হিংসাত্মক ঘটনা কোনো ধৰণৰ অঘটন নোহোৱাকৈ আমাৰ এই ফটিং কিৰণ দুৱাৰত অৰ্থাৎ আমি শান্তিপুৰ প্ৰাইমাৰী হিচাপে আমাৰ শান্তিপুৰ এৰিয়াত কোনো ধৰণৰ বিঘটন তেনেকুৱা কোনো ধৰণৰ হিংসা তেনেকুৱা যাতে নহয় এই ৰাইজক আহ্বান জনাই অহা 22 তাৰিখ অহাকালি যেটো নিৰ্বাচন যাতে শান্তিভাৱে হয় এটা আমি বিচাৰো। কোনো ধৰণৰ আমাৰ বিপিএফ দলে কোনো হিংসা কৰা নাই, কোনো গাড়ী ঘোড়া এনেকুৱা আক্ৰমণ কৰা আমি আজিলৈকে আমি কৰা নাই। গতিকে অহা যেটি নিৰ্বাচনত অহাকালি যাতে শান্তিভাৱে হয় ৰাইজক
এই আহ্বান জনালো। আৰু যি আমাৰ ভোটাৰসকল আছে সকলোকে নিজৰ ভোট শান্তিভাৱে আহি নিজৰ সাহসেৰে নিজৰ ভোটাৰ অধিকাৰ যাতে সাব্যস্ত কৰে, কোনো ধৰণৰ বাধা বিঘিনি কোনোবাই যদি কৰে তাত কোনো বাধা বিঘিনি নেওচি সকলো আহি যাতে নিজৰ ভোটটো প্ৰদান কৰি আমাৰ বিপিএফ দল হিচাপে আহি আমার হাগ্রামা মহিলা স্যার যেহেতু আমার ক্যান্ডিডেট, আমি খুব ভাগ্যবান যে হাগ্রামা মহিলারিক আমি ক্যান্ডিডেট পাইছো। 17 বছৰত যেটো কাম ইয়াত হোৱা নাই, নিশ্চয় আমাৰ চিপ আহিছে, চিপে আহি আমাৰ এইবোৰ সম্পূৰ্ণ পূৰ্ণ কৰিব আশা। আৰু বিভিন্ন সাইটৰ পৰা আমি যেটো আমি কিবা চালো, খালিজারি চাওয়াত দেখা পালো যে বিভিন্ন আমার মানুহে হাগ্রামা ছাৰক আহা দেখি বিভিন্ন সাইলেন্ট ভোটো আছে আমার। বহুত ধরনের মানুষ আমার ইয়াত যোগাযোগ হয়েছে। 5 বছৰত ইউপিপিৰ সরকার বিফল হওয়া দেখি বহুত মানুষ আমার বিপিএফ দলত যোগদান কৰিছে। যোগদান কৰাৰ লগে আমি এতিয়া বিপুল ভোটত ছাৰক জিকাবলৈ আমি আগবাঢ়িছো। আমার এই 14 চিৰাং দুৱাৰৰ পৰা হাগ্রামা মহিলাৰী ছাৰ বিপুল ভোটত জয়যুক্ত হব বুলি আশা কৰি এই আহ্বান কৰি এই বার্তা সকলোকে মই জানালো। একটা কথা, ইউপিপিএল চিফ প্রমোদ বড় ডাঙরিয়া কথা কৈছিল, আমি একজন হওয়ার দুইজন হয় দেখে তথাপিও সরকার গঠন কৰিম কথা, ইয়াৰ লগত কি কব? না, এইটোতো তেওঁৰ এইটো ক'ব লগা তেওঁৰ কথা ক'লে কোনো দল সংগঠন বা কোনো পার্টি এটা সিট জিতি সরকার হব, এটা কোনো সংবিধানত, ভারতের কোনো সংবিধানত নাই। এইটো তেওঁ মিছা কথা কৈছে, এইটো কোনো সংবিধানৰ বাহিৰৰ কথা। এইটো কোনো এটা সিট জিকিলে যে সরকার গঠন হব, কি হিসাবে সরকার গঠন হব? তার লগত বাকি সম্পূর্ণ ইমান মেজরিটি আহিব না, সি বেলেগের লগত যাব লাগে। এইটোতো সংবিধানতে আছে।